এজন মুছলমান লোকে যিহেতু এভাগ অসমীয়া নামঘৰ সৃষ্টি কৰিছে তেতিয়াহ'লে সমাজত ভেদাভেদ নাই বুলি ক'বলৈ আমিও গৌৰৱ কৰিছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আজি গৈ আছোঁ এনেকুৱা এটা জেগাত, চাই থাকিব ক'ত যাওঁ, মানে ব'লক লগ তাত গৈ কৈ আছোঁ কোন জেগাত যাব ওলাইছোঁ, তাত গৈয়ে ক'ম আৰু এতিয়া নকওঁ। এইফালে ভণ্টি এটা পূৰা চাউল চালি আছে, মায়ে চাউল চালিব লগাই দিছে। এইয়া জাতিলাও এৰি থৈ আহিছিলে, আকৌ জাতিলাও ল'বলৈ গৈছে। তোৰ ব'লক তাত গৈ লগ পাই আছোঁ। সেইটো জাতিলাও ভটভটিখন ষ্টাৰ্ট দি থৈ দিছোঁ বাৰু, যাবহে লাগে আৰু। গৈছিলোঁ টাউনলৈ, তাৰপিছত টাউন আজি বুধবাৰ নহয়, বন্ধ আছে, সেইকাৰণে টাউনত যিটো কিনিব গৈছিলোঁ সেইটো নাপালোঁ। তো ইয়াতে আছে এজন মুছলিম মানুহে, মানে মুছলিম লোকে নামঘৰ এটা বনাইছে। এয়া পিছফালে দেখিবলৈ পাইছে, এইফালে নামঘৰটো সেই তেওঁৱে বনোৱা হয়। দুলাছ দাদাই দেখাইছিলে, তাৰপিছত ময়ো ভাবিলোঁ ওচৰতে আছে এপাক আহি যাওঁ। এখন হৈছে ফাৰ্ষ্ট গেটখন হয়, তাৰপিছত ছেকেণ্ড গেট আছে মুঠতে 4খন। ব'লক এতিয়া ভিতৰলৈ সোমাই যাম। ব'লক এতিয়া ভিতৰলৈ যাওঁ অলপ। বনাই আছে বাৰু, বনাই হ'লগৈ। এইবোৰ ৰাতিৰ কাৰণে লাইট ধুনীয়াকৈ ফিটিং কৰি থৈছে। এফালে ফাৰ্ষ্ট গেট এখন থাকি আহিলে, তাৰপৰা এইটো হ'ল ছেকেণ্ড গেট। সেইফালে আছে থাৰ্ড গেটখন। তো অলপ ভিতৰলৈ যাম। এইফালে আছে নামঘৰ। ব'লক আগে নামঘৰৰ পৰা আহি লওঁ, তাৰপৰা যাম থাৰ্ড গেটলৈ। এতিয়া অলপ নামঘৰৰ পৰা সোমাই আহিম। আমি আহিছিলোঁ বেলেগ এটা কামত, মানে টাউনলৈ গৈছিলোঁ। কাইলৈ বাৰ্থডে আছে ভাগিনীজনী ভাগৰ, সেই তাৰ কাৰণে আহিছিলোঁ। তাৰপিছত টাউনৰ পৰা আহি এনেকৈ আহিলোঁ, মানে তাৰপিছত এইফালে সোমাই যাওঁ বুলি আহিলোঁ। ইয়াতে যি নেকি আছে ন ওচৰতে, সেইকাৰণে সোমাই চাই যাওঁ। মই কেইদিনমানৰ পিছত যামগৈ, পাব ইয়াৰ পিছত গুৱাহাটী যোৱা ভিডিঅ' পাব, সেইকাৰণে এনেই আহি এপাক সোমাই যাওঁ বুলি ভাবিলোঁ। সেয়া দেখিব পাইছে। নামঘৰত এতিয়া নাই বাৰু নামঘৰীয়াজন, ঘৰত গৈছে নেকি চাগে। এইফালে ৱাইফ লৈ আহিলোঁ, আৰু লগতে আহিছিলোঁ মানে মাহঁতৰ ঘৰলৈ দুদিনমান থাকোঁ বুলি। তাৰপিছত এইফালে আহি গ'লোঁ এপাক। ব'লক এবাৰ ওচৰৰ পৰা আহোঁ, ব্লগ এটা লৈ লৈছোঁ। কৃষ্ণ, ব'লক দেখাব চেষ্টা কৰিম আপোনালোকক এপাক। পূজাৰীজন নাই বাৰু। এইফালে কি আছে জানো, কৃষ্ণ আছে, তাৰপিছত এইকেইজনৰ নাম নাজানো বাৰু। এখনে হৈছে থাপনাখন। এইফালে কি আছে বাকী মই ইমান নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব। তো এজন যিজনে বনাইছিলে এজন মুছলিম সম্প্ৰদায়ৰ লোক হয়। আমাৰতো অসমীয়া মানুহেতো তেনেকৈতো হেৰি নকৰে, কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে মুছলিম সম্প্ৰদায়ৰ লোক এজন ইমান দূৰৰ পৰা আহি যি নেকি বনাই দিছে ন, তাৰ কাৰণে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মই ইয়াতকৈ আৰু ভাল ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোকক, কিন্তু মানে দেখাওঁ বুলি ভাবিলোঁ আৰু এপাক। আপোনালোকৰ ওচৰতে আছে, আহোঁ বুলি ক'লে পাৰিব। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মই SMS কৰিলে মানে মোক কৈ দিম। বোলে হেৰাই গাইছে। কাৰী হৈ গ'ল, এতিয়াতো আমি গৈ থাকিম ইয়াৰ পৰা। কি ধুনীয়াকৈ বনাইছে মানে ন, মানে আপোনালোকে আহিলে মানে যেতিয়া আহে ন তেতিয়া চাই ভাল লাগিব। মানে আপোনালোকে যদি আহে ইয়ালৈ, এনেই মানে মোৰ ভিডিঅ'টো দেখিয়ে আহোঁ লাগিলে,
মই থাকিব নোৱাৰিলোঁ। মই কেইদিনমানৰ পিছতে আহিম বুলি ভাবিছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। মানে মই আহোঁকৈ আহিব পৰা নাছিলোঁ, টাইম মিলাব পৰা নাছিলোঁ। কিন্তু আজি যেনেকৈ নহ'লেও এপাক বোলো সোমাই যাম। এইফালে বাৰ্থডে গিফ্টো ল'ম, কাইলৈ বাৰ্থডে আছে, বাৰ্থডে গিফ্টো ল'ম। ইয়াতো সোমাম বুলি ভাবিছিলোঁ, কিন্তু বাৰ্থডে গিফ্টটো লোৱা নহ'ল। আমাৰ আজি বুধবাৰ হয়, বুধবাৰ দিনাখন অল টাউন বন্ধ থাকে। তেওঁ এপাক ঘূৰি আহিছিলোঁ, কিন্তু নাপালোঁ বস্তুটো। তো কাইলৈ বাৰ্থডে কাৰণে কি কৰা হয় হ'ব আৰু চাই লওঁ। তো এইফালে আছে লাষ্ট গেট। ৰাতি লাইটিং চিষ্টেমটো মজা লাগিছে কিন্তু দেই, মজা আছে বনাইছে এইটো লাইটিংটো। এইফালে তামোল আৰু এইফালে নাৰিকলৰ পুলি ধুনীয়াকৈ ৰুই থৈছে কাষে কাষে। এইফালে কিবা ঘৰ এটা আছে, কি ঘৰ নাজানো বাৰু। এইফালেও ৰুই থৈছে, কিছুমান পুলি মৰিলে আছে আৰু। এইফালে এয়া হৈছে লাষ্ট গেট। এয়া হৈছে লাষ্ট গেট। ওচৰতে পাৰ্ক এখন আছে, এখন এতিয়া চলে নে নচলে নাজানো। চিলড্ৰেন পাৰ্ক বুলি আছে, এইয়া দেখিব পাইছে চাগে, এয়া ওচৰতে আছে। তো আমি আহি পাই গ'লোহি লাষ্ট গেট। এতিয়া আমি ইয়াতো বেছি টাইম নাথাকোঁ, ইয়াৰ পৰা যাম। আজি সমাজত সঁচাকৈয়ে ভেদাভেদ নাই বুলি মই গৌৰৱ কৰিছোঁ। গৌৰৱেৰে ক'ব পাৰিছোঁ, মানে এজন মুছলমান লোকে যিহেতু এভাগ অসমীয়া নামঘৰ সৃষ্টি কৰিছে, তেতিয়াহ'লে সমাজত ভেদাভেদ নাই বুলি ক'বলৈ আমিও গৌৰৱ কৰিছোঁ। আৰু সিমানেই। মানে কি ক'ম আৰু, এজন মুছলমান সম্প্ৰদায়ৰ লোকে যেতিয়া নেকি আমাৰ অসমীয়া নামঘৰ এটা স্থাপিত কৰিব পাৰিছে ন, আমি অসমীয়া হৈয়ে এইটো গৌৰৱৰ কথা যে আমি ক'ব পাৰিম এজন মুছলমান সম্প্ৰদায়ৰ লোকে আমাৰ কাৰণে এখন অসমীয়া নামঘৰ স্থাপিত কৰা। সেইকাৰণে আপোনালোকো আহিব এপাক ইয়ালৈ। চিলাপথাৰৰ পৰা বেছি দূৰ নহয়, চিলাপথাৰ লেখাবালি এই একদম কাষতে লাগি আছে, বেছি দূৰ নহয়। এইফালে আৰ্মি কেম্পৰ ওচৰতে আছে। তো আহিব এপাক চবেই, যোনে যোনে মোৰ ভিডিঅ' চাই আছে ন, চবেই আহিব এপাক, আহি যাব। আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট চিলাপথাৰত এখন মিলন গাঁও বুলি ক'ব পাৰি, কাৰণ ইয়াত প্ৰত্যেকটো জনজাতি মিল হৈ আছে। মিলনৰ এখন গাঁও বুলি ক'ব পাৰি। তো ইয়াৰ পৰা এতিয়া বৰ্তমান যাওঁ, তাৰপিছত যাম মিছেছৰ মাকৰ ঘৰত। তো ইয়াৰ পৰা আজিলৈ এতিয়া যাওঁগৈ আৰু, বহুত দেৰি হ'ল ইয়াত অহা। কেনেকুৱা লাগিলে ক'ব। নামঘৰটো দেখি যি নেকি মুছলমান সম্প্ৰদায়ৰ লোক এজনে বনাইছে ন, ভালেই লাগিব আপোনালোকৰ চাই। তো ইয়াৰ পৰা এতিয়া গৈ থাকোঁ।